তো হাই হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ। তো অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। তো আজি বহুত দিন মূৰত আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিছোঁ। তো প্লাম্বিঙৰ যিহেতু আপোনালোকে জানে বৰ্তমান আমাৰ অসমত অলপ দুখ পৰা পৰিস্থিতি। তো সেইকাৰণে বহুত দিনৰ মূৰত আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিলোঁ। তো মই বৰ্তমান ইয়াতে এটা ফিটিং কৰিম। তো ইয়াতে আমাৰ এটা পানীৰ টেংকি ফিটিং হ'ব। তো আপোনালোকক কমপ্লিট ভিডিঅ'খিনি দেখাওঁ, আপোনালোকে চাই থাকিব। তো ফ্ৰেণ্ডছ আমাৰ এইটো ষ্টেণ্ডটো হয়। তো আমাৰ চিমেণ্টৰ ষ্টেণ্ড নহয়, এইটো হ'ল আমাৰ লোহাৰে ষ্টেণ্ড বনোৱা হৈছে। তো আপোনালোকে একদম কম খৰচাতে এটা এনেকৈ যদি ষ্টেণ্ড বনাব খোজে বনাব পাৰে। তো মিনিমাম এতিয়া 12-13 হাজাৰ টকাত ষ্টেণ্ডটো হৈ গৈছে। তো আপোনালোকৰ চিমেণ্টৰ বনালে অলপ দামটো পৰি যায়, সেইকাৰণে এইটো হ'ল মানে কম টকাত আপোনালোকৰ ভাল ফেচিলিটিৰ এটা ষ্টেণ্ড পায়। এইটো হ'ল আমাৰ SS কি কয় এইটো GA লোহা ষ্টেণ্ডটো হয়। এইটো GA লোহা মামৰটো অলপ কম ধৰে, লাষ্টিঙো হ'ব। তো বাকী আমি এইবাৰ ফিটিং কৰি বাকী বস্তুখিনি আপোনালোকক দেখুৱাই থাকিম। তো ফ্ৰেণ্ডছ চাই থাকক। तो चलिए शुरू करते हैं। তো ফ্ৰেণ্ডছ ফাইনেলি আমি টেংকিটো লৈ আহিলোঁ। টেংকিটো আমি এইবাৰ চাফা কৰিলোঁ কিছু লেতেৰা থাকে ভিতৰত অলপ চলপ, তো এইখিনি চাফা কৰি দিলে হয়। তো বাকী এতিয়া হ'ল আমাৰ চিনটেক্সৰ টেংকি হয় 4 লেয়াৰত। তো আপোনালোকে এইটো 5 বছৰৰ ৱাৰেণ্টি পাব। যদি ছাইডত কিবা ফুটে কমপ্লিট আপোনালোকে ৰিপ্লেচমেণ্ট পাব। তো ফ্ৰেণ্ডছ ফাইনেলি আমাৰ এইটো টেংকিটো ফিটিং হৈ গ'ল। তো বৰ্তমান বিৰাট ৰ'দ, আমাৰ এখেতে একদম আজি অৱস্থা বেয়া হৈছে। সন্ধিয়া এটা কিবা সদ্ধনি এটা দিব লাগিব। পবি আছে, তো তাই খালি মোবাইল চাই। আজি নতুন কৰি লৈ আহিছোঁ, দুটা মানে কাম হ'ল কৰা, বাকী শিকি যাব কাম কৰি থাকোঁতে। তো বাকী এই যে জয় শ্ৰীৰাম, আপোনালোকে চাই থাকক, আমি বাকী বস্তুখিনি দেখাই দিম, এই যে চিষ্টেমখিনি। হেলা কিছু নহয় আছে নেকি আৰু কথা আছে আৰু এতিয়া আছোঁ এতিয়া আই নাই, কালি ক'লো ভাল আছে আই নাই কিন্তু লিক নলাই এতিয়া লিকুত এটা আছিলে হেৰিটা ভাল মৰমটা ধৰ কবা ধৰ ধৰ তো পেছা ধৰ বিহা বলে এই करे टेबलेट भी এইজন হৈছে আমাৰ বিখ্যাত বাবু নন্দা ব্লগাৰ। আজি আহিছে নন্দা ইয়াতে কাম কৰিব। হয় চেণ্টা ভাল নহয় না নন্দা বহুত ভাবি চিন্তি বস্তুটো লগাই আছে। ওই টায়াৰ বেছি অলপমান খেতিত থকা মানুহ হয় নথকা নহয় গৰম দিন মানে অলপমান तो फ्रेंड्स फाइनल शॉट फाइनल हाय दे हाय दे तो फ्रेंड्स बर्तमान आमी पानी तो चेक करबा दिबा उठिछु। तो आमार नीतीश बाबुक ভাল करे उठिया पानी बसছে। तो पानी तो फ्रेंड्स फाइनली आमार फिटिंग हो गल, एकदम काम शेष। सन्धिया राति हो गल, एकदम 7টা বাজিব रे। এই যে বর্তমানে এইবিলাক কিছুবিলাক লেতেৰা জমা হোৱাৰ কাৰণে আপোনালোকে কাম কৰাৰ পাছত খুলি চাফা কৰি লগাই দিব, যে মানে আপোনাৰ স্পীডটা বাঢ়ি যাব, যেহেতু কাম কৰা হৈছে। তো
এইটো কাম কৰা হৈছে তো এইবাৰে ইডি এটা আছে বাকী ইডি এটা আছে জাম আছে মই গৈ আছোঁ এই ইয়াতে যে গুদ্ধ গুদ্ধ লাগে আপোনালোকে খুলি থকা কৰি দিয়ে এক্টিভ হৈ যায় কিছু প্ৰব্লেম নাথাকে আপোনালোকৰ এইটো যাম হয়তো আজিৰ কাৰণে এইখিনি আগন্তুক আৰু ভাল ভাল ভিডিঅ' থাকিব তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ বাই বাই